কবিতাৰ শিৰোনাম নাৰী তুমি অনন্য। কথা আৰু আবৃত্তি বিমান হাজৰিকাৰ। নাৰী তুমি অনন্য, নাৰী তুমি বৰণ্য। মানৱৰ জন্মদাত্ৰী হৈ প্ৰবল বৃষ্টিপাত বুকুত হেঁচি থৈ, অশ্ৰুসিক্ত নয়নকো হেঁচকি ঠেলি থৈ বোৱাই ৰোৱা তুমি শান্তিৰ নিৰ্মল নিজৰা। সেই নিজৰাৰ পাৰতে বহি কতজনৰ পিয়াহ পলায়, কত নৱ পুষ্পই পাহি মেলায়। তোমাতেই শতজনে তৃষ্ণা আঁতৰায়, তোমাৰ হাঁহিৰ ভাজে ভাজে লুকাই থাকে কত যে পোৱা নোপোৱাৰ বেদনা, নিৰ্মমভাৱে সহি থকা অকথ্য বাসনা। সেই নাৰী তুমি অনন্য, নৰৰূপে তুমি দেৱীৰ অংশ। ধৰ্মৰ খাতিৰত তোমাকেই ঈশ্বৰ সজায়, সেই বেলিতেই দেখোন আজি তুমি অসহায়। নিৰ্যাতিত নিষ্পেষিত হৈও তুমি কিয় নিমাত? সাহসৰূপী তৰোৱাল দাঙি লৈ সেই শত্ৰুক কৰা বিনাশ। মাতৃ, পত্নী আৰু ভগ্নীৰূপে দাঙি ধৰা ত্যাগৰ প্ৰতিমূৰ্তিক, স্নেহৰ বান্ধোনেৰে সযতনে বান্ধি ৰাখা আপোন ঘৰখনি। সেয়ে বাৰম্বাৰ কৰো মই, নাৰী তুমি অনন্য, নাৰী তুমি চিৰনমস্য।